প্ৰিয়ংকাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত বিশেষকৈ কাৰণ কি মই শাৰীৰিকভাৱে অলপমান অসুস্থ আছিলোঁ, এতিয়া বৰ্তমান ভাল। আৰু কিহৰ কাৰণে আছিলোঁ আৰু তাৰ ৰিজনটোও ক'ম, আৰু মই যিখিনি অসুবিধা পালোঁ সেইখিনি যাতে আপোনালোকে নাপাওক তাৰ কাৰণে মই এই বিশেষ ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ পৰা যদি উপকাৰ হয় তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু যোনসকলে ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ মানে সোনকালে পাই যায়। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম। গতিকে মই ক'বলৈ ওলাইছোঁ মোৰ অসুস্থতাৰ কাৰণটো আছিলে চিকেন পক্স, যাক কোৱা হয় বসন্ত আই, সৰু আই, ডাঙৰ আই, এনেধৰণৰ বহুতো নাম আছে। গতিকে এইটো কিহৰ কাৰণে হয় বা কি কৰিলে ভাল হ'ব আপোনাৰ আৰু কেনেকুৱা ধৰণে কি খাব সেই বিষয়ে মই ক'ম। কাৰণ কি মোৰ যেতিয়া হৈছিলে মই তেতিয়া ইউটিউবতো চাৰ্চ কৰিছিলোঁ, আৰু ইউটিউবত বহুত খুব কম ভিডিঅ' আছে তাৰ ওপৰত। কমচে কম মানে অসমীয়াটোতো বেছিকৈ ক'বলৈ গ'লে নাই, এটা বা দুটা তেনেকুৱা ধৰণে আছে, যাৰ কাৰণে মই ভাবিছোঁ এইটো ভিডিঅ'টো বনাওঁ মোৰ দৰে, যাতে আন কাৰো অসুবিধা নহয় আৰু আপোনালোকৰ অলপ হ'লেও সুবিধা হয় ইয়াৰ পৰা। মানে এক পৰিমাণে যদিও আপোনালোকৰ যদিও অলপ হ'লেও সহায় হয় তেতিয়াহ'লে মোৰ ভাল লাগিব। গতিকে মই কিহৰ কাৰণে হয় আৰু ইয়াৰ লক্ষণ কেনেকুৱা ধৰণৰ, কি খাব লাগে আপোনালোকে, মই সেই বিষয়ে আপোনালোকক আজি ক'ম। তেতিয়াহ'লে চিকেন পক্স বা বসন্ত আই এইটো এটা হৈছে এক প্ৰকাৰৰ ভাইৰাছ, মানে বিজ্ঞানসন্মতভাৱে ক'বলৈ গ'লে ই এক প্ৰকাৰৰ ভাইৰাছ, যি মানে আপোনালোকৰ শৰীৰত স্প্ৰেড হ'ব। আপোনালোকৰ লগত থকা যোনসকল পৰিয়ালৰ লোক আছে তেওঁলোকৰ গালেও স্প্ৰেড হ'ব পাৰে যদি ভেকচিন নলয় তেতিয়াহে। আগৰ দিনত এনেকুৱা আছিলে যে আমাৰ দিনত এইবিলাক ভেকচিন বা এনেকুৱা টাইপৰ ভেকচিন প্ৰায় কমেই আছিলে, খুব কম আছিলে, যাৰ কাৰণে আমি এইবিলাক ভেকচিন নোলোৱাৰ কাৰণে আমাৰ এইটো ভাইৰাছে সোনকালে আক্ৰমণ কৰিব পাৰে। আপুনি যদি ভেকচিনেটেড হয় তেতিয়াহ'লে ভয় কৰিবলগীয়া একো নাই, এইটোৱে আপোনাক সোনকালে আক্ৰমণ কৰিব নোৱাৰে। আৰু সেইবাবে সৰু পোৱালি বা এনেকুৱা বাচ্চাক চিকেন পক্সৰ ভেকচিন দিবলৈ কেতিয়াও নাপাহৰিব। সময়মতে চিকেন পক্সৰ ভেকচিন দিবই। চিকেন পক্সৰ দুটা ড'জ থাকে, ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ। এটা মেবি 2.5 ইয়াৰ আৰু এটা 6 to 5 ইয়াৰ্ছ এনেকুৱা টাইপত থাকে। সেই দুটা আপোনাৰ যদি সন্তান আছে তেতিয়াহ'লে চিকেন পক্সৰ ড'জ দিবলৈ কেতিয়াও নাপাহৰিব, যাতে ই সংক্ৰমণ নহয়। আৰু আমাৰ ৰিঅ'ক চিকেন পক্সৰ ভেকচিন দিয়া আছিলে, যাৰ কাৰণে সি মোৰ গাত লাগি থকা স্বত্তেও তাৰ ভগৱানৰ কৃপাত মানে সংক্ৰমণ নহ'ল, বা সি মানে এইটো ভাইৰাছে তাক আক্ৰমণ কৰিব নোৱাৰিলে। গতিকে ভেকচিনৰ কিমান বেছি মানে সুফল পাব সেইটো আপুনি গমেই নাপাব। গতিকে নিজৰ যদি সন্তান আছে তেতিয়াহ'লে মই এটাই ছাজেষ্ট কৰোঁ, ভেকচিন দিবলৈ চিকেন পক্সৰ বা যিখিনিয়ে ভেকচিন থাকে দিবলৈ কেতিয়াও মানে শংকাবোধ নকৰিব, সেইখিনি সময়মতে দিব। তেতিয়াহ'লে আহিছোঁ চিকেন পক্স হ'লে মানে তাৰ লক্ষণবিলাক কি কি হয়। মোৰ যেনেকৈ হৈছে বা মই যি এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু কেনেধৰণে সুফল পাইছোঁ মই সেইখিনি আপোনালোকৰ আগত ক'ম। আন কোনো মই বেলেগ কথা নকওঁ, যিখিনি আপোনালোকৰ অলপ হ'লেও সুবিধা হ'ব। গতিকে ইয়াৰ লক্ষণ হৈছে আপোনাৰ প্ৰথমতে গা অলপমান বেয়া লাগিব পাৰে, দুৰ্বল লাগিব পাৰে, বা বমিও হ'ব পাৰে, কিছুমানৰ হ'ব পাৰে বা কিছুমানৰ নহ'ব পাৰে। আৰু জ্বৰ হোৱাৰো সম্ভাৱনা থাকে। জ্বৰ হোৱাৰ পাছত লাহেকৈ এটাকৈ ওলাব পাৰে। জ্বৰ শুঙৰ নিচিনাকৈ যেনেকৈ আমাৰ মুখৰ ওচৰত জ্বৰ শুং ওলায় তেনেধৰণেও আপোনাৰ ওলাব পাৰে। মোৰ জ্বৰ শুং ওলাইছে, প্ৰথমতে মোৰ জ্বৰ ভাৱ হৈছে, তাৰপিছত মোৰ জ্বৰ শুং ওলাইছে। কাৰণ কি মোৰ এইটো ফাৰ্ষ্ট টাইম আছিলে, আৰু কোৱা হয় যে এবাৰ হ'লে দ্বিতীয়বাৰ নহয়, কিন্তু সেইটো ভুল। ভাইৰাছটো যদি আপোনাৰ যদি সম্পূৰ্ণৰূপে যদি ভাল হৈ নাযায় তেতিয়াহ'লে আপোনাৰ ছেকেণ্ড টাইম ওলোৱাৰো চান্স থাকে। গতিকে আপুনি খুব সাৱধানে এইটো মানে কেনেকৈ ভাল কৰিব পাৰি, ইয়াৰ পৰা কেনেকৈ আপুনি কিয়ৰ কৰিব পাৰি বেমাৰটো, ভাইৰাছটো কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ ওপৰত ধ্যান দিব লাগিব। গতিকে আপুনি কেইদিনমান ভালকৈ সুস্থ মগজুৰে ইয়াৰ লগত যুঁজিব, যাতে আপোনাৰ সোনকালে ভাল হৈ যাওক আৰু ছেকেণ্ড টাইম যাতে ইয়াৰ লগত আপোনাৰ দেখা দেখি নহয়। গতিকে ইয়াৰ লক্ষণসমূহ মই আপোনালোকক ক'লোৱেই। জ্বৰ হোৱাৰ সম্ভাৱনা থাকে, কিছুমানৰ ভমিটিং ভাৱ আহে, বা গাটো একেবাৰে দুৰ্বল লাগে, ভাগৰুৱা নিচিনা লাগে, এনেকুৱা ধৰণৰে আপোনালোকৰ লক্ষণ দেখা দিব। আৰু প্ৰথমতে আপোনালোকৰ সৰু অকণ ঘামচিৰ নিচিনাকৈ ওলাব, এটা দুটাকৈ, আৰু ৰাতিলৈ দেখিব সম্পূৰ্ণ গাত গোটেই ডাঙৰকৈ ওলাই যাব, যিটো বসন্ত বুলি কোৱা হয় চিকেন পক্স। আৰু সেইটো ডাঙৰ হৈ যাব, আপোনালোকে ভয় খাব নালাগে। তাত সম্পূৰ্ণৰূপে আপুনি 3 দিন ইয়াৰ পৰা আপুনি কেনেকৈ মানে উপশম হ'ব বা কি কৰিলে আপোনাৰ ভাল হ'ব।
যদি বেছি হৈ যায়, যদি মুখৰ ভিতৰলৈকে হৈ যায় বা মাথাই চাথাই হৈ যায় বা চকুৰ ভিতৰত হয়, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব। মোৰ হৈছিলে মুখৰ ভিতৰলৈকে, ডিঙিৰ ইমানলৈকে মই কোনো ধৰণৰ খাদ্য খাব পৰা নাছিলোঁ, সম্পূৰ্ণ 3 দিনলৈকে পানী পৰ্যন্ত গিলিব পৰা নাছিলোঁ। গতিকে মই সেইবাবে ডক্তৰৰ পৰামৰ্শ ল'লোঁ, কাৰণ কি যদি আপুনি যদি খানা খাব নোৱাৰে বা কোনো ধৰণৰ যদি খাদ্য গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত সেইটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয়, যিটো আপোনাৰ কাৰণে বেয়া। গতিকে খানা চানা যদি খাব নোৱাৰা হয়, মুখৰ ভিতৰলৈকে হয়, ডিঙিৰ ভিতৰলৈকে হয়, তেতিয়াহ'লে আপুনি ডক্তৰৰ লগত পৰামৰ্শ কৰিব, সেইটো খুবেই জৰুৰী। আৰু যদি মুখৰ ভিতৰলৈকে নহয় বা অলপ অলপ ওলায়, তেতিয়াহ'লে আপোনালোকে 3 দিনলৈকে সম্পূৰ্ণৰূপে চাফ চিকুণতা অৱলম্বন কৰিব, যিমান পাৰে বগা কাপোৰ ব্যৱহাৰ কৰিব আৰু নিতৌ গা ধুব, আৰু যিখিনি কাপোৰ পিন্ধে সেইখিনি কাপোৰ সলাই নিতৌ মানে দৈনিক বেলেগ কাপোৰ পিন্ধিব, আৰু যিখন বেডশ্বীট ইউজ কৰে সেইখন বেডশ্বীট ডেইলি ধুব আৰু নতুন বেডশ্বীট পাৰিব, আৰু যিমান পাৰে বগা কাপোৰ ব্যৱহাৰ কৰিব। ইয়াৰ চাইণ্টিফিক ৰিজন এইটোৱে, আৰু মানে অন্ধবিশ্বাস বুলিও কোৱা হয় আৰু চাইণ্টিফিক ৰিজন দুইটা একেলগে মিক্স হৈ আছে। কাৰণ কি অন্ধবিশ্বাস বুলি এইকাৰণে কোৱা হয় যে, অন্ধবিশ্বাস বুলি নহয়, ক'বলৈ গ'লে বগা কাপোৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, যাতে বগা কাপোৰত যিখিনি আপোনালোকৰ বস্তুটো মানে আই যোনটো থাকে, বসন্ত যোনটো থাকে, সেইটো যদি ফুটি যায়, তাৰ যদি যোনখিনি ওলায়, তেতিয়া গম পাব যে তাত পৰিছে বুলি। সেইকাৰণে বগা কাপোৰ ব্যৱহাৰ কৰিবলৈ কোৱা হয়। এইটোৱে হৈছে তাৰ চাইণ্টিফিক ৰিজন, যে যাতে তাৰ পৰা যাতে বেলেগৰ যাতে স্প্ৰেড নহয়, সেইবাবে বগা কাপোৰেই হওক বা যিয়ে হওক বেডশ্বীট আপুনি ডেইলি চেঞ্জ কৰিব, যাতে তাৰ পৰা বেলেগলৈ আপোনাৰ যি পৰিয়ালত লোক আছে তেওঁলোকলৈ স্প্ৰেড নহয়। গতিকে নিতৌ নতুন মানে কি, আপুনি যিটো কাপোৰ আজি পিন্ধিছে সেইখিনি কাপোৰ চেঞ্জ কৰিব, তেতিয়া আপোনাৰ অতি সোনকালে ভাল হ'ব। আৰু 2 নম্বৰ হৈছে, আপুনি চাবোন, শ্বেম্পু এনেধৰণৰ কোনো ধৰণৰ সামগ্ৰী আপুনি ব্যৱহাৰ নকৰিব 1 পৰা 10, মানে যেতিয়ালৈকে আপোনাৰ সম্পূৰ্ণৰূপে ভাল নহয়, 1 পৰা 21 দিনলৈকে আপুনি সম্পূৰ্ণৰূপে শ্বেম্পু, চাবোন আৰু যি মহিলাসকলে যি মেকআপ বা ইউজ কৰে তেওঁলোকে ব্যৱহাৰ নকৰিব, ফেচ ৱাছ পৰ্যন্ত একো ইউজ নকৰিব। আপোনালোকৰ সম্পূৰ্ণৰূপে ভাল নোহোৱালৈকে আপোনালোকে ইউজ নকৰিব। যদি শ্বেম্পু, চাবোন ইউজ কৰে, তেতিয়াহ'লে আপোনালোকৰ বেছি হোৱাৰ সম্ভাৱনা থাকে। গতিকে এইকেইটাৰ বস্তুৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব। আৰু থাৰ্ড হৈছে নখ লগাই, যিহেতু বহুত খজুৱাই, যেতিয়া শুকাই যাবলৈ ষ্টাৰ্ট কৰে, গতিকে নখ লগাই বা তেনেকুৱা ধৰণেৰে আপোনালোকে খজুৱাবলৈ চেষ্টা নকৰিব। যদি খজুৱাই বস্তুটোৰ পুজটো যদি ওলাই যায়, তেতিয়াহ'লে সেই পুজটো বেলেগ জেগাত পৰি বেলেগৰ স্প্ৰেড হ'ব পাৰে, নহ'লে আপোনাৰ বেলেগ অংশত, যোনটো অংশত হোৱা নাই সেইটো অংশটো আপোনাৰ হ'ব পাৰে। গতিকে নখ নলগাব বা নখজুৱাব। 4th হৈছে যিমান পৰিমাণে পাৰে বইল খানা খাব। যদি বইল খানা খাব নোৱাৰে, তেতিয়াহ'লে ননভেজ আপুনি স্কিপ কৰিব, ননভেজ নাখাব যিমান দিনলৈকে পাৰে। মই সম্পূৰ্ণৰূপে এমাহ ননভেজ খোৱা নাই, বৰ্তমানো মই খোৱাই নাই। সম্পূৰ্ণৰূপে এমাহ যদি আপুনি ননভেজ নাখায় আৰু বইল আপুনি কমচে কম এসপ্তাহৰ পৰা 15 দিনলৈকে বইল খাব, দেখিব আপোনাৰ সম্পূৰ্ণৰূপে ভাল হৈ যাব। আৰু নিজৰ ৰুমটো, আপুনি যোনটো ৰুমত থাকে তাত ধূপ ধূনা লগাই থ'ব, গোন্ধখিনি আপোনাৰ মানে ভাল লাগিব। গতিকে ধূপ ধূনা লগাই গোটেই ৰুমটো মানে ভাল কৰি ৰাখিব, যাতে আপোনাৰ মনটো পবিত্ৰ হৈ থাকে আৰু ভাল লাগিব। আৰু লাষ্ট কথাটো হৈছে যে, এনেকুৱা ধৰণৰ যদি বসন্ত বা আই ওলায়, তেতিয়াহ'লে তেনেধৰণৰ লোকক আপোনালোকে কেতিয়াও খঙেৰে কথা নক'ব বা বেয়া কথা বা বেয়া ৱৰ্ড ইউজ নকৰিব। যিমান পাৰে ভালকৈ আৰু ভাল কথাৰে তেওঁলোকক মানে ভাল লগাবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকৰ মনটো ভাল হৈ থাকে। গতিকে ইয়াৰ পৰা আপোনালোকে যিখিনি মই ক'লোঁ সেইখিনি মোৰ লগত হৈছে বা মই এক্সপিৰিয়েঞ্চ কৰিছোঁ, সেইকাৰণে মই কৈছোঁ। গতিকে আপোনালোকে ইয়াৰ পৰা কিমান কি লাভ কৰে ভিডিঅ'টোৰ জৰিয়তে কমেণ্ট কৰি মোক জনাব। আৰু যদি বেছি হয়, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ মতে মেডিচিন, যোনটো মই কাষৰ ছাইডত আপোনালোকক ফটো দেখাই দিছোঁ, এই মেডিচিনটো আপোনালোকে ল'ব পাৰে দিনে 3টাকৈ, এদিনত 3 বা 4টাকৈ। যদি আপোনালোকৰ মুখৰ ভিতৰলৈকে হয় বা চকুৰ ভিতৰলৈকে হয়, এইটো মেডিচিন ডক্তৰে প্ৰেছক্ৰাইব কৰা হয়। আৰু আপোনালোকেও যদি বেছি হয়, তেতিয়াহ'লে ডক্তৰৰ ওচৰত নিশ্চয়কৈ যাব।
কমচে কম আপোনালোকে 1 পৰা 15 দিনলৈকে ৱেইট কৰিব যদি বেছি নহয় আৰু যদি বেছি হয় তেতিয়াহ'লে এইখিনি নিয়মখিনি মানি চলিব আপোনালোকৰ দেখিব নিশ্চয় ভাল হৈ যাব ডক্টৰৰ ওচৰলৈ যোৱাৰ পৰিস্থিতি নহ'বই যেনেকৈ মোৰ ডক্টৰৰ ওচৰলৈ যোৱাৰ পৰিস্থিতি হোৱা নাই কিন্তু মেডিচিন কিটা দিছে কিন্তু মই ইমান নাখালোঁ আৰু যিখিনি মই আগৰ পৰা দেখি আহিছোঁ বা শুনি আহিছোঁ সেইখিনিহে মই কৰিলোঁ আৰু মোৰ ভাল হৈ গ'ল আৰু আপোনালোকৰ শেষত এটা কথা সবৰে মনলৈ আহে যে যিখিনি দাগ থাকি যায় সেইখিনি কেনেকৈ যাব যিখিনি দাগ থাকি যায় বা আপোনাৰ যেতিয়া শুকাবলৈ ষ্টাৰ্ট কৰিব সেইখিনিত আপোনালোকে যিমান পাৰে কোকোনাট অইল অৰ্থাৎ নাৰিকলৰ তেল ব্যৱহাৰ কৰিব দিনে দুবাৰকৈ গা ধুই পেলাই লগাব পাৰে বা ৰাতি শোৱাৰ আগতো নাৰিকল তেল ব্যৱহাৰ কৰিব দেখিব আপোনালোকৰ সম্পূৰ্ণ দাগ কমেও এমাহত নাইকিয়া হ'ব মোৰ এমাহ হোৱাই নাই আৰু দেখিব পাৰে মোৰ দাগ নাই গোটেই মুখত মানে মোৰ গোটেই মুখত ভৰ্তি হৈ গৈছিলে কিন্তু মই নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ যেতিয়া আপোনাৰ শুকাবলৈ ষ্টাৰ্ট কৰিব তেতিয়াহে আপুনি নাৰিকল তেলটো ব্যৱহাৰ কৰিব যাতে বস্তুটো মানে নাইকিয়া হৈ যায় দাগখিনি যাতে আপোনাৰ ৰৈ নাযায় গতিকে ইয়াৰ পৰা নাৰিকল তেলে আপোনালোকৰ দাগখিনি মানে আঁতৰোৱাত যথেষ্ট পৰিমাণে সহায় কৰিব মুঠতে যিমান পাৰে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব পাৰিলে মানুহৰ ওচৰৰ পৰা অলপ আঁতৰত থাকিব নিজকে কোৱাৰেণ্টাইন কৰিব যিমান পাৰে যদি আপুনি যদি কাম নকৰে যদি ঘৰত থাকে তেতিয়াহ'লে আৰু যদি কাম কৰে তেতিয়াও মানে নিজকে চম্ভালি ৰাখিব আৰু যিমান পাৰে বাহিৰলৈ নাযাব যাত ধূলি বালি লাগিলে বেছি হয় আৰু পৰাপক্ষত লুজ কাপোৰ পিন্ধিব যিটো শৰীৰত লাগি নধৰে তাৰোপৰি ফল মূল খাব যিমান পাৰে বডিটো হাইড্ৰেট ৰাখিব পানী খাব যিমান পাৰে আৰু ফল মূলৰ ভিতৰত এপল বানানা বেৰিজ মতলব জামুন এইবিলাক খাব আৰু বইল খানা খাব যিমান দিনলৈকে পাৰে আৰু যিখিনি ডক্টৰে যদি আপোনাৰ বেছি হয় ডক্টৰে যিখিনি আপোনালোকক প্ৰেছক্ৰাইব কৰে বা যেনেধৰণে কৰে সেইমতে কৰিব আৰু খজুৱতি নহ'বলৈ নখখিনি আপুনি কাটি ৰাখিব আৰু খজুৱতি নহ'বলৈ লোচন এটা আহে যোনটো কোৱা হয় কেলামাইন লোচন বুলি সেইটো লগাব পাৰে আপুনি যাতে সোনকালে শুকায় গতিকে এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত লাষ্ট এটা হৈছে যে আপোনালোকে যদি আপোনালোকৰ গৰ্ভটো যদি থাকে বসন্ত বা গাৰ ভিতৰত থাকে সেইখিনিতো আপোনালোকে দেখা নাপায় তেতিয়াহ'লে মিঠিগুটি যে থাকে মিঠিগুটি তিয়াই থ'ব আৰু তাৰ পানীটো যোনটো থাকে সেইটো খাব তেতিয়া আপোনালোকৰ যোনটো মানে ভিতৰটো যদি থাকে সেইখিনি ওলাই আহিব আৰু সম্পূৰ্ণৰূপে আপোনাৰ ভাল হৈ যাব গতিকে ইয়াত ভয় কৰিবলগীয়া একো নাই আপোনালোকে সম্পূৰ্ণ নিয়ম নীতিৰে মানি চলিব তেতিয়া আপোনাৰ সোনকালে সুস্থ হোৱাৰ সম্ভাৱনা আছে আৰু নন ভেজ খাব যিমান পাৰে বইল খাবলৈ মই বেছি সাজেষ্ট কৰিম যদি বইল খায় তেতিয়াহ'লেতো আৰু খুবেই ভাল শৰীৰৰ কাৰণে গতিকে ইয়াৰ লগত মানে ৰিলেটেড যিখিনি ইছ্যু বা যিখিনি আপোনালোকৰ সুফল পাব কেনেদৰে পাব সেইখিনি মই গোটেইখিনি আপোনালোকক ক'লোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই প্ৰিয়ংকা আপোনালোকৰ পৰা বিদায় লৈছোঁ আহিছোঁ তেন্তে আজিলৈ নমস্কাৰ